নমস্কাৰ। আজি আপোনালোকৰ বাবে আন এটি নতুন লাড়ু ৰেচিপি লৈ আহিছোঁ। হেল্দি হয়, খাবলৈও ভাল লাগে, বনাবলৈও সহজ হয়। আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পাব। আহক তেনেহ'লে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই চাউলখিনি গুড়ি কৰি লৈছোঁ আৰু ইয়াত ব্যৱহাৰ কৰিছোঁ মই বিট। চাউলৰ পৰিমাণ হিচাপত ব্যৱহাৰ কৰিব। মই 2 বাটি চাউল লৈছোঁ আৰু সেই হিচাপত এফাল ব্যৱহাৰ কৰিছোঁ। বেছিকৈ নিদিব, নহ'লে আঠা আঠা হৈ যাব আৰু চালিবলৈ অসুবিধা হ'ব। আৰু এতিয়া মই এইখিনি চালি ল'ম। এয়া মোৰ চালি লোৱা হৈ গ'ল আৰু এইখিনি এতিয়া মই 10 মিনিটমান ভাজি ল'ম। কেৰাহী এখন পাতি দিছোঁ গৰম হোৱাত। মই এতিয়া পিঠাগুড়িখিনি দি দিছোঁ আৰু এতিয়া মই জুইটো মিডিয়ামত ৰাখি একেৰাহে লৰাই এইখিনি ভাজি ল'ম। আৰু এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল আৰু এইখিনি মই নমাই লৈছোঁ। তাৰপিছত লৈছোঁ মই ভাজি লোৱা 1 কাপ নাৰিকল আৰু লৈছোঁ মই আধা কাপ চেনি। এতিয়া পিঠাগুড়িখিনিত আমি কুহুমীয়া গৰম পানী অলপকৈ দি পেলাই মঠি ল'ব লাগিব। আৰু এতিয়া মই চেনিখিনিও দি দিছোঁ। এতিয়া পিঠাগুড়িখিনিৰ লগত ভালদৰে মিলাই লৈছোঁ। একেবাৰতে পানীখিনি দি নিদিব, নহ'লে পিঠাগুড়িখিনি পাতল হৈ যাব পাৰে। অলপকৈ পানী দি মঠি ল'ব লাগিব। ভালদৰে মঠি লোৱাৰ পিছত এতিয়া আমাৰ পিঠাগুড়িখিনি লাড়ু বনাবলৈ ৰেডি হৈ গ'ল। এইদৰে অলপকৈ লৈ লাড়ু বনাই ল'ব লাগিব। প্ৰথমতে ধুনীয়াকৈ লাড়ু বনাই লৈছোঁ। তাৰ পাছত এনেদৰে লাহে লাহে আঙুলিৰে বনাই মাজত ভাজি লোৱা নাৰিকলখিনি দি দিব লাগিব। মন কৰিব যাতে নাৰিকলখিনি ওলাই নাহে। আৰু এনেদৰে গোটেইকেইটা মই লাড়ু বনাই লৈছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ লাড়ু বনাই লোৱা হ'ল। এয়া চাওক, গোটেইকেইটা লাড়ু মোৰ ৰেডি হৈ গ'ল। এতিয়া লাড়ুকেইটা ভাপত দিবলৈ ৰেডি হৈ গ'ল। মই চচপেন এটাত আগতীয়াকৈ পানী উতলিবলৈ দিছোঁ আৰু পানীখিনি উতল আহিছে। এতিয়া মই চচপেনটোৰ ওপৰত ভাপত সিজিবলৈ দিম আৰু ঢাকনি লগাই দিছোঁ। এয়া চাওক, মই 15 মিনিটৰ পিছত ঢাকনিখন খুলি লৈছোঁ। ধুনীয়াকৈ মোৰ ভাপত দিয়া লাড়ু ৰেডি হৈ গ'ল। এই লাড়ুটোৰ সোৱাদ বহুত বেছি টেষ্টি হয় আৰু দেখিবলৈও ধুনীয়া হয়। আপুনি যদি এনেকৈ বনোৱা নাই, নিশ্চয় এবাৰ বনাই খাই চাব। আশা কৰিছোঁ বহুত ভাল পাব। বন্ধু বান্ধৱীসকল, আজি লাড়ু ৰেচিপিটো যদি ভাল লাগিলে লাইক এটি কৰি দিব, লগতে শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'সমূহ সোনকালে পাই যায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।